নমস্কাৰ এই মুহূৰ্তত মই শ্ৰীয়ে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি ইৰাণত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ মহিলা ৰাজপথলৈ ওলাই আহিছে হিজাবৰ বিৰুদ্ধে আৰু মহিলাসকলে আনকি ৰাজপথতে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰোতে হিজাব জ্বলাই দিয়াৰ দৰে এক ঘটনা সংঘটিত হৈছে হিজাবৰ বিৰুদ্ধে জ্বলিছে ইৰাণ বন্ধ কৰি দিলে ইন্টাৰনেট সেৱা ইৰাণত ৰাজপথত মহিলাই জ্বলাই দিলে হিজাব এই পৰ্যন্ত 40 জন প্ৰতিবাদকাৰী নিহত হৈছে এই ঘটনা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰাণত আৰু ইৰানী মহিলা মহা আমিনীৰ মৃত্যুৰ পাছতে জংগী আন্দোলন ইৰাণত ইৰাণৰ মহিলাই হাতে হাতে হিজাব লৈ জ্বলাইছে এতিয়া ৰাজপথ প্ৰতিবাদকাৰী মহিলাৰ ওপৰত জপিয়াই পৰিছে নিৰাপত্তাৰক্ষী ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে আৰু আন্দোলনৰ ফলত ইৰাণৰ 50খনতকৈ অধিক চহৰ এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে 50খনতকৈ অধিক চহৰত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথত ওলাই আহি প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও ইৰাণৰ বৰ্তমান পৰিস্থিতি কিছু এনে ধৰণৰ 50খনতকৈ অধিক চহৰত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হিজাব হাতত লৈ এনেদৰে ওলাই আহিছে মহিলাসকল হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে আৰু 50খনতকৈ অধিক চহৰ স্তব্ধ হৈ পৰিছে ইৰাণত বৰ্তমান সময়ত এই প্ৰতিবাদৰ ফলতে বন্ধ কৰি দিয়া হৈছে ইৰাণত ইণ্টাৰনেট সেৱা এই প্ৰতিবাদৰ বাবে আৰু হিজাবৰ বিৰুদ্ধে যি ভয়ংকৰ প্ৰতিবাদ জংগী আন্দোলন গঢ়ি তোলা হৈছে ইৰাণত সেই আন্দোলনত এই মুহূৰ্তত দুটাকৈ দৃশ্য দেখুৱাইছো এটা দৃশ্য দেখুৱাইছে যি সময় দিনৰ ভাগত প্ৰতিবাদ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আনটো দৃশ্য যেতিয়া ৰাজপথত এনেদৰে নিশাৰ ভাগতো আনটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিনে নিশাই এক উত্তপ্ত পৰিস্থিতি ইৰাণত ৰাজপথত মহিলাই জ্বলাই দিছে হিজাব এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাতে হাতে হিজাব লৈ ওলাই আহিছে মহিলাসকল ইৰাণী মহিলা মহা আমিনীৰ মৃত্যুৰ পাছতে এনেধৰণৰ জংগী আন্দোলন গঢ়ি তোলা হৈছে ইৰাণত আৰু মহিলাসকলে হিজাব লৈ জ্বলাইছে ৰাজপথত এক ভয়ংকৰ পৰিস্থিতি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ইৰাণত হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলে ৰাজপথলৈ ওলাই আহিছে বৃহৎ আৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান সময়ত সক্ষম হ'বলৈ পৰা নাই সেই লোকসকল পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু যাৰ ফলত ৰাজপথত বৰ্তমান সময়ত এনেদৰে দেখিবলৈ পোৱা গৈছে শ ৰাইজ প্ৰতিবাদকাৰীসকলক বাধা দিবলৈকো চেষ্টা কৰিছে যদি সক্ষম হোৱা নাই আৰক্ষী বাহিনী প্ৰতিবাদ নহ'বলৈকে প্ৰতিবাদ যাতে নিশ্চয়ভাৱে সম্প্ৰসাৰিত নহয় তাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিলেও কিন্তু বৰ্তমান এনেধৰণৰ এক ভয়ংকৰ পৰিস্থিতি ইৰাণৰ মহিলাই এনেদৰে পুৰুষসকলে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ কিন্তু মহিলাই হাতে হাতে হিজাব লৈ জংগী আন্দোলন কৰিছে ইৰাণত আৰু ইৰাণৰ ৰাজপথত এতিয়া 50খনকৈ চহৰ স্তব্ধ হৈ পৰিছে ইৰাণী মহিলাই হাতে হাতে হিজাব লৈ জ্বলাইছে ৰাজপথত এগৰাকী ইৰাণী মহিলা মহা আমিনীৰ মৃত্যুৰ পাছতে এনেধৰণৰ জংগী আন্দোলনৰ পৰিস্থিতি বৰ্তমান ইৰাণত